মই এতিয়া নৰসিংহ আৰু নহৰু আৰু পিঁয়াজ কাটি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত এয়া জিৰা জালুক পিচি ল'লোঁ। তাৰপৰা এতিয়া কেৰাহীত তেল দিছোঁ। তেল দি মানে এয়া আলু আৰু কেঁকুৰা বইল কৰি লৈছোঁ। তাৰপিছত এয়া নৰসিংহ পাত দি পেলাই দি দিছোঁ। নহৰু দি দিছোঁ। এতিয়া মানে ভাজি লওঁ। অকণমান কাঢ়াকৈ ভাজি লোৱাৰ পাছতহে আমি পিঁয়াজ দিম দেই। চাই যাওক ভিডিঅ'টো সম্পূৰ্ণ, তেতিয়াহে পাৰিব আপোনালোকে বনাবলৈ। ইমান টেষ্টি লাগে নহয় খাবলৈ, কি ক'ম আৰু। এবাৰ এনেকৈ বনাই খাই চাবচোন। এতিয়া কাঢ়াকৈ একদম বনাই মানে ভাজি লৈছোঁ বস্তুটো। ভাজি লোৱাৰ পাছতে পিঁয়াজ দিম মানে, তেতিয়া মানে কি ভাল লাগিব। নহ'লে মানে কি নহৰুটো কেঁচা কেঁচা অকণ গোন্ধ এটা আহে, চাবচোন আপোনালোকে। গোন্ধটো আহিলে ইমান খাই ভাল লাগে, কিবা নিচিনা লাগে ন। এয়া ভাজি দিছোঁ, অকণমান কালাৰ হৈছে। তাৰপৰা এতিয়া মই পিঁয়াজটো দি দিম। পিঁয়াজ দি দিলোঁ। পিঁয়াজ দি ধুনীয়াকৈ ভাজি ল'ম। মানে কি আলুৱে আৰু কেঁকুৰা বইল কৰি দিছোঁ ন, ইমান ফ্ৰাই নকৰিলেও মই তথাপিও মানে মই সিজিলে ভাল লাগে খাই। চব মিহলি হ'লে মছলাটো মিহলি হ'লেহে খাই ভাল লাগে বস্তুটো, হয় নাই? এতিয়া পিঁয়াজ আৰু নৰসিংহ নহৰু ধুনীয়াকৈ ভাজি দিলোঁ। পিঁয়াজটো বেছি জ্বলি যাব নিদিওঁ, জ্বলি গ'লে মানে খাই ভাল নালাগে ন। অকণমান দিছোঁ। এয়া মই এতিয়া দি দিছোঁ আলুৱে কেঁকুৰাই আলুৱে দি ভাজি দিম। অকণমান লৰাই দিছোঁ, লৰাই পেলাই ঢাক মাৰি থৈ দিম আৰু অকণমান দেৰি। তাৰপৰা নিমখকণ দি দিছোঁ। নিমখখন দিলেহে বস্তুটো সিজে ন। আমি যিকোনো বস্তু বনালে আগত নিমখকণ দিবই লাগে মানে। এতিয়া মই নিমখ দিলোঁ, তাৰপৰা হালধিকণ দি দিছোঁ। হালধি দি মছলা ৰেড চিলি এপেকেট দি দিছোঁ। মানে মই জ্বলাটো খাওঁ বেছি খাওঁ। তাৰপৰা গৰম মছলা দিছোঁ। এয়া চব সম্পূৰ্ণ এই জিৰা জালুককণ দি দিছোঁ। এতিয়া মই জিৰা জালুক দি পেলাই অলপ লৰাই দিছোঁ। তাৰপৰা পানী অকণ দি দিব লাগে ন, তেতিয়া মছলাটো পূৰা মিহলি হ'ব। মিহলি হ'লেহে মছলাটো সোমাব। একদম কেঁকুৰা একদম ৰেচিপি হৈ গ'ল। কি ধুনীয়া লাগিলে খাই, টেষ্টি লাগিব। খাই চাব আপোনালোকে এনেকৈ বনাই।